হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। তো ৰাতিপুৱা আহি গৈছোঁ মই চাহ খাব। তো ইফালে মই 3টামান ব্ৰেড চেকি লওঁ। তো মই ব্ৰেড চেকি খোৱা বেছি ভাল লাগে। তো ইফালে ৰঙা চাহ লৈ লৈছোঁ। তো ৰঙা চাহ খোৱা ভাল। আগতে মই গাখীৰ চাহ খাইছিলোঁ, বাট এতিয়া নাখাওঁ। তো ইফালে মই লৈ লৈছোঁ চাহ আৰু 3টামান মানে চেকি ৰখা ব্ৰেড। তো বলক খাই লওঁ চাহ। তো চাহ খাই আছিলোঁ আৰু মই ভাবি আছিলোঁ যে চাহ খোৱাৰ পিছত মই কি কাম কৰিম। তো ৰাতিপুৱা উঠিয়ে মই আগতে ফ্ৰেছ হৈ লৈছোঁ, তাৰপিছত চাহ বনাইছোঁ, তাৰপিছত যি কাম আছে তাৰপিছত কৰিম। তো চাই থাকক, মই চাহ খাই লওঁ। তাৰপিছত তো এইফালে মোৰ চাহ খোৱা কমপ্লিট হ'ল। তো মই বেচিনত কাঁহী বাতি থৈ দিছোঁ যাতে পিছত ধুম মই। তো এইফালে মই চাইডত চাইছোঁ যে মায়ে চাউল ভিজাই থৈছে, কিবা বনাব নাজানো। তো এইফালে মই গেছ মুচি লওঁ, ডাইনিং মুচি লওঁ। তো এইফালে মোচামুচি কামবিলাক মই কমপ্লিট কৰি লওঁ। তাৰপিছত মই কি কৰোঁ চাই থাকক। তো এতিয়া মই আহি গৈছোঁ কাঁহী বাতি ধুবৰ কাৰণে। তো কাঁহী বাতিখিনি ধুই লওঁ আৰু আগতে ধুই ৰখা কাঁহী বাতিখিনি মই জাগাত ৰাখি দিম। তো তাৰপিছত মই বেচিনখন অলপমান ভালকৈ ধুই দিম। তো চাই থাকক। তো ইফালে মই বেচিন ধোৱা শেষ, কাঁহী বাতি ধোৱা শেষ। তো এতিয়া মই আহিম ঘৰ ঝাৰু দিবৰ কাৰণে। তো এতিয়া ভালকৈ মই অলপমান ঘৰ ঝাৰু দি লওঁ। তো ৰাতিপুৱা এবাৰ দিছিলোঁ, তথাপিও মই আৰু এবাৰ মানে দি লওঁ। তো দি কিনে মই ঘৰ চৰ মুচি কিনে তাৰপিছত যাম কাপোৰ ধুবৰ কাৰণে। তো এইখিনি টাইম চাই থাকক আপোনালোকে। এইফালে মই ঘৰ ঝাৰু দিয়া কমপ্লিট হ'ল। তো এতিয়া মই যাই আছোঁ কাপোৰ ভিজাবৰ কাৰণে। তো চাই থাকক, আজি বেছি কাপোৰ নাই, আজি অলপে কাপোৰ। কালি মই বহুতকেইটা ধুইছিলোঁ। তো মই ৰেগুলাৰ কাপোৰ ধুব লাগে, ডেইলিয়ে ধুওঁ মই, এদিনৰ বাদ নাই মই কাপোৰ ধোৱা। তো ৰেগুলাৰ কাম মোৰ এইটো। তো আগতে মানে কালি যিকেইটা কাপোৰ ধুইছিলোঁ সেইকেইটা যোনবিলাক শুকাইছে, তো সেইবিলাক মই ভিতৰত লৈ যাম। আৰু যিবিলাক শুকোৱা নাই তো আকৌ মই মানে উল্টাকৈ মানে শুকাব দিম। তো চাই থাকক। তো বহুত টাইম পিছত মই কেমেৰাৰ আগত আহিছোঁ। ইফালে মই কাপোৰ ধোৱা কমপ্লিট, ৰুম চাফা কৰা কমপ্লিট হৈছে। তো অলপমান আইনাৰ সন্মুখত যাওঁ যে এই পাগলীজনী কোন হয় চাওকচোন। তো ইফালে আহি গৈছে মোৰ পাৰ্চেল। কোনটো পাৰ্চেল নাজানো মই, কাৰণ বহুতকেইটাও অৰ্ডাৰ কৰিছিলোঁ। তো আপোনালোককো দেখাম আৰু ময়ো চাম। তো চাই থাকক মোৰ ভিডিঅ'। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ চেনেল ৰিহানা লাইফষ্টাইল ব্লগ। তো আজি নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ। তো আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত ভাল লাগিব। তো ৰাতিপুৱা উঠিয়ে মই সম্পূৰ্ণ কাম শেষ কৰিলোঁ। ইফালে মই কাপোৰ ধোৱা কমপ্লিট কৰিলোঁ। তো ইফালে আহিছোঁ এতিয়া দুপৰীয়া লাঞ্চ বনাবৰ কাৰণে। তো ইফালে মই ভাত বহাই দিছোঁ আৰু ইফালে মই মাছ বহাই দিছোঁ, মানে মাছৰ ঝোল। তো চাই থাকক, মই একেবাৰে ৰান্ধি বাঢ়ি আপোনালোকৰ ওচৰত আহিম। তো গা পা ধুই কিনে আহিলোঁ, এতিয়া মই ভাত খাম। তো ইয়াতে আছে মাছৰ ঝোল, তাৰপিছত আছে ফুলকবি তৰকাৰী, তো তাৰপিছত আছে মাছৰ ভাজা। তো ইয়াতে মই লৈ লৈছোঁ ভাতৰ লগত ঘি, আচাৰ। তো বলক এতিয়া খাই লওঁ। তো মই ঘি নোহোৱাকৈ ভাত খাব মন নাযায়, মানে ভাল নালাগে। তো ঘি লাগিবই, মাংসৰ লগত হওক বা যি মাছৰ লগতে হওক। তো জানো মই যে শকত হৈ যাম, তথাপিও মই ঘি খাওঁতে ভাল লাগে। তো চাই থাকক। গুড ইভিনিং। তো এইবোৰ হৈছে মিঠালাও গছ। তো তলত
বুনা নাই, কোনো অকলে হৈছে। তো এইটো ইয়াৰ পৰা দুটামান লৈ কিনে মই ওপৰ ছাদত বুনিম। তো ছাদত যাই আছোঁ আৰু চাৰিওফালে পানী পানী পানী, বৰষুণ হৈছে বহুত। ৱাও, মোৰ গছত মানে গোলাপ গছত ফুল ফুটিছে। ইচ, মই জীৱনতো ভবা নাছিলোঁ যে মই মানে 10 দিন পিছত আহি কিনে মই এই গছজোপাত মই ফুল চাম। তো চব হৈছে ইচ্ছা, আশা, বিশ্বাস, হয়নে নাই? তো মই এই গছজোপা পূৰা মৰিয়ে গৈছিল। মই মনত কিবা এটা মানে ভাবি কিনে বা কিবা এটা মনে মনে কৈ কিনে এই গছজোপা মই বুনিছিলোঁ। তো সেইটোৰ প্ৰমাণ আজি মই পাই গৈছোঁ। তো আশা কৰোঁ এই গছজোপাৰ নিচিনা সেই বস্তুটো যিটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব নোৱাৰিম, তো মোৰ মনৰ কথা মনতে থাকক। তো নিশ্চয় ময়ো এই গছজোপাৰ নিচিনা আগলৈকে মানে এনেকুৱা আশা এটা কৰিব পাৰিম যে মোৰ ভাল জীৱন বা ভাল বস্তু এটা দিব। যেনেকুৱা এই গছটো মই ভবা নাছিলোঁ, তো জীৱনতো ভবা নাছিলোঁ যে ডাঙৰ হ'ব, মোক ফুল দিব, মই ফুল চাব পাৰিম। তো চব ইচ্ছা ভাল পোৱা, হয়নে নাই? তো ইয়াতে গম পোৱা গ'ল যে ভাল পোৱা থাকিলে মানে যিটো আপোনালোকে মানে মনত আশা ৰাখি কিনে যিটোৱে নকৰক কিয় সেইটো হ'বই। তো মই জীৱনতো ভবা নাছিলোঁ যে মোৰ এই গছজোপাৰ পৰা মই ফুল চাব পাৰিম। একদম মৰি গৈছিল, একদম পাত নাছিল, জাষ্ট খালি দুটামান ডাল আছিল। তো সেই ডালৰ পৰাই এই ইমান পৰিৱৰ্তন। তো ব'লক এই গছ দুটা মই বুনি লওঁ। তো নাজানো হ'বনে নাই। গছবোৰতো হৈছে ছোৱালী মানুহৰ নিচিনা, লালন পালন বা ভাল পোৱা দিলেহে ডাঙৰ দীঘল হ'ল। গছে কৈ আছে যে তুমি মৰম দিলেহে মই তোমাক মৰম দিম, হয়নে নাই? গছ বস্তুবোৰ হৈছে যত্ন, গছ আৰু ছোৱালী, হয়নে নাই? এই গছ মই যে বেলেগ এটা জেগাৰ পৰা আনি কিনে বেলেগ এটা জেগাত মই বুনি আছোঁ। তো আশা আছেনে নাই নাজানো, হ'বনে নাই সেইটোও নাজানো মই। তো ছোৱালী মানুহ এনেকুৱা যে য'ত জন্মগ্ৰহণ কৰে তাৰ পৰা অলপ ডাঙৰ দীঘল হোৱাৰ পিছত তাৰপিছত বেলেগ এটা জেগালৈ যাব লগা হয়, তাত এডজাষ্ট হয়নে নাই। যেনেকুৱা এই গছজোপা বুনাৰ পিছতহে মই গম পাম যে এই মাটিখিনি তাৰ কাৰণে এডজাষ্ট হৈছেনে নাই। তো ছোৱালী মানুহ যদি হয় তেনেহ'লেতো আমি ফল ফুল খাবই পাৰিম বা ফুল চাবই পাৰিম, আৰু যদি নাই হোৱা তেনেহ'লেতো মৰিয়ে যাব। ছোৱালীও তেনেকুৱা, যদি সেই ফেমিলিৰ লগত মিলি গৈছে তেনেহ'লে এটা সংসাৰ হ'ব, আৰু যদি নাই মিলা তেনেহ'লে সংসাৰ নহ'ব। এইটোৱে এতিয়া যত্ন ল'ব লাগিব। যেনেকুৱা গছৰ যত্ন ল'ব লাগিব ডাঙৰ হোৱাৰ কাৰণে, তেনেকুৱা সেই ছোৱালীজনীক আনি কিনেও যত্ন ল'ব লাগিব, তেনেহ'লেহে হ'ব, হয়নে নাই? তো ব'লক চাই লওঁ কিমান দিন থাকে। যত্ন ল'ম, চেষ্টা কৰিম মোৰ ফালৰ পৰা। আশা কৰোঁ হ'ব। তো বলক এতিয়া আনবক্সিং কৰা যাক, কি আছিল কি নাছিল। আপোনালোকেও ইচ্ছুক, ময়ো ইচ্ছুক আছিলোঁ যে কিবা আহিল।
তো মই এতিয়ালৈকে দেখা নাছিলোঁ, খোলা নাছিলোঁ। তো মই ভাবিছিলোঁ একেবাৰে আপোনালোকৰ আগতে মই খুলিম। তো বলক চাই লওঁ ইয়াতে কি আছিল। তো কেনেকুৱা লাগিছিল নিশ্চয় কমেণ্ট কৰি মোক জনাবচোন। কেনেকুৱা লাগিছে মোৰ এই ড্ৰেছ, তো নিশ্চয় কমেণ্ট কৰি আপোনালোকে জনাব। তো আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে, আৰু এটা ভিডিঅ'লৈ আকৌ আহিম। যদি ভাল লাগিছে মোৰ ভিডিঅ' তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।